শাৰদীয় দুৰ্গা পূজাৰ সকলোলৈ আন্তৰিক শুভকামনা তথা সেৱা জনালোঁ। ভগৱানৰ ওচৰত তথা মা দুৰ্গা দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই কেইদিন দুৰ্গা মহোৎসৱত কোনো ধৰণৰ অশান্তি, কোনো ধৰণৰ দুখ বেদনা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে পাৰ হয়। আৰু সকলোকে আহ্বান কৰিব বিচাৰিছোঁ নিচাযুক্ত দ্ৰব্য সেৱন কৰি যাতে পূজাতলীত অসভ্য নকৰে, সেইটোৱে সকলোলৈ অনুৰোধ জনালোঁ। আৰু এই দুৰ্গা পূজাৰ সময়খিনি যাতে মা দুৰ্গা দেৱীয়ে আমাৰ সকলো পৰিয়াললৈ শান্তি সম্প্ৰীতি তথা শান্তিময় সুখময় মংগলময় সকলো পৰিয়াললৈ আনক, সেইটোৱে কামনা কৰি যিখিনি বাধা বিঘিনি, যিখিনি অশান্তি, যিখিনি দুখ বেদনা আছে, সেইখিনি যাতে আমাৰ জীৱনৰ পৰা আঁতৰি যায়, সেই কামনা কৰি আপোনালোকক পুনৰবাৰ দুৰ্গা উৎসৱৰ শুভকামনা শুভেচ্ছা জনালোঁ। নহয়, ইয়াত আমি পাৰ্টি বুলি কথা নহয়, আমাৰ প্ৰতিটো ব্যক্তি বা সমাজৰ প্ৰতিজন শ্ৰদ্ধাৰ ব্যক্তিসকলৰে দায়িত্ব আছে। আৰু সকলো ব্যক্তিৰে দায়িত্ব আছে যে এই সময়ত মাত্ৰ নহয়, প্ৰত্যেকটো আমাৰ জীৱনতে বছৰটোত যাতে শান্তিপূৰ্ণভাৱে কোনো অশান্তি নোহোৱাকৈ, কোনো দুখ নোহোৱাকৈ জীৱন পাৰ কৰিব লাগে। হয়, এটা চাম মাজে মাজে এই পৰ্ব পূজা পৰ্ব হ'লে অলপ অশান্তি খাই বৈ অলপ উদ্ভণ্ডালি সৃষ্টি কৰিব বিচৰাটো আমি দেখিবলৈ পাওঁ। যাতে এইবিলাক নহওক, চবে লক্ষ্য ৰাখক। আৰু কিবা তেনেকুৱা অশান্তিকৈ কোনোবা যদি কিবা কৰে, আইন হাতত ল'ব নালাগে। যিহেতু প্ৰশাসন আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি সুন্দৰভাৱে দিনবিলাক কটাওক, পাৰ কৰক। অশান্তি নহয়, সেইটোৱে আমাৰ পাৰ্টি হিচাপত নহয়, আমি এজন ব্যক্তি হিচাপত, সমাজৰ এজন দায়িত্বশীল ব্যক্তি হিচাপত সকলোকে আহ্বান কৰিছোঁ যাতে মদ ভাং নোখোৱাকৈ আমি দুৰ্গা পূজাটো শান্তিৰে উদযাপন কৰিব লাগে। পানেৰী সমষ্টিত বিভিন্ন প্ৰান্তত দুৰ্গা পূজা মণ্ডপ স্থাপন কৰা দেখা গৈছে আৰু দুৰ্গা পূজা আয়োজন হ'ব, তেনে ক্ষেত্ৰত আপোনালোকৰ পৰা পৰামৰ্শ কেনেকুৱা থাকিব? চাওক, আমাৰ পানেৰী সমষ্টিত এইবেলি 83খন মণ্ডপ আছে পানেৰী সমষ্টিৰ অন্তৰ্গত। গতিকে আমি এই 83 মণ্ডপতে আমি পৰিদৰ্শন কৰিম, সেৱা জনাব যাম। আৰু সেই ক্ষেত্ৰত আশা কৰিছোঁ গোটেই মণ্ডপে যাতে মা দুৰ্গাৰ আশীষত সম্পূৰ্ণভাৱে সুকলমে সমাপ্ত হ'ব, এইটো আশা কৰিছোঁ। আৰু লগতে এইবেলি অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। অসম চৰকাৰে এইবাৰ প্ৰতিটো মণ্ডপৰ কাৰণে দুৰ্গা পূজা কমিটিলৈ 10,000 টকা আৰ্থিক বৰঙণি যোগাইছে, যাতে পাব্লিকে কষ্ট নোপোৱাকৈ চৰকাৰে অলপ আংশিকভাৱে হ'লেও সকাহ পাবৰ কাৰণে এই আৰ্থিক বা দান বৰঙণিটো প্ৰদান কৰিছে। তাৰ কাৰণে মই পানেৰীবাসী হৈ অসম চৰকাৰক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।